আমাৰ বৃহত্তৰ পানবাৰীত শ্ৰী শ্ৰী শ্যামাকালীৰ যেটো আমাৰ পূজা ও মেলা আজি 86তম আমাৰ পূজা ও মেলা ইয়াত আমাৰ পূজা কমিটি বজাৰ কমিটি আৰু এই পানবাৰী অঞ্চলৰ বিষয়ববীয়াসকলে একেবাৰে আগৰ দৰে জাকজমক কৰি পেলাই নদিনীয়া প্ৰগ্ৰাম পূজা ও মেলা আৰম্ভ হ'ব আজিৰ পৰা গতিকে মই আজি এইখন সমষ্টিৰ এজন নৱনিৰ্বাচিত MCLA হিচাপে মই সকলোলৈ বিটিয়াৰবাসী ৰাইজক মই হেপী দিৱালী জনাইছো উল্লেখ জনাইছো আশা কৰিছো এই নদিনীয়া মেলাত সমগ্ৰ এই অঞ্চলৰ ৰাইজে বিভিন্ন ধৰ্মাৱলম্বীসকলে ইয়াত আহি পেলাই আমাৰ শ্ৰী শ্ৰী মা কালী আমাৰ জাগ্ৰত মা কালীক সেৱা কৰি পেলাই আশীৰ্বাদ বিচাৰি পেলাই এটা নিজৰ নিজৰ যাতে জ্ঞান যাতে আমাৰ অৰ্চনা কৰি আদায় কৰি ল'ব পাৰে তাৰ লগতে আমাৰ মেলা নদিনীয়া যেটো মেলা হ'ব এই মেলা যাতে উদযাপনত আমাৰ তেওঁলোকে আগভাগ লয় তাকে মই কামনা কৰিছো আশা কৰিছো এই আমাৰ মেলাৰ যোগেদি আমাৰ পানবাৰী অঞ্চলৰ সৌন্দৰ্য আৰু একত্ৰীকৰণ কৰাটো মানে আমাৰ কাৰণে সম্ভৱ হয় এটা আশা কৰিব পাৰো দৰ্শকৰ বাবে ফূৰ্তিদায়ক আনন্দদায়ক কি থাকিব পাৰে আমাৰ কাৰণে ইয়াত আমাৰ থিয়েটাৰ আছে দুখন থিয়েটাৰ আছে বড় থিয়েটাৰ অসমীয়া থিয়েটাৰ আৰু আমাৰ যেটো কি কয়টো মিনা বাজাৰ আছে মিনা বাজাৰ বিভিন্ন আমাৰ দোকান বিলাক আছে এক্সপো আছে নদিনীয়াৰ কাৰণে আমাৰ বহুত প্ৰগ্ৰাম হ'ব নাট্য প্ৰগ্ৰাম আছে আৰু মানে থিয়েটাৰো আছে খোলা থিয়েটাৰ আৰু ইয়াত আমাৰ কাৰাতালো আছে বিভিন্ন ধৰ্মাধৰ্মী লম্বৰ ইয়াত কাৰাতালো হ'ব নাম হ'ব গতিকে জাকজমক আমাৰ নদিনীয়া প্ৰগ্ৰাম হ'ব এই নদিনীয়া প্ৰগ্ৰামক সকলো ৰাইজক সহায় সহযোগ কৰাৰ কাৰণে অনুৰোধ কৰিছো কিমান বছৰ হ'ল 86তম আজিলৈকে থ্যাংক ইউ যোগেদি মই সমূহ অসমবাসীক পোহৰৰ উৎসৱ দীপাৱলী আৰু শ্ৰী শ্ৰী কালী পূজাৰ শুভেচ্ছা যাচিছোঁ তো আমাৰ পানবাৰী কালী পূজা কমিটি প্ৰত্যেক বছৰে ইয়াত মা কালীৰ পূজাৰ লগতে আমি মেলা উদযাপন কৰি অহা হৈছে আৰু এইবাৰ আমাৰ 86তম 86 হৈছে 86 বাৰ হৈছে এই যে আমি আজি 20 তাৰিখৰ পৰা 28 তাৰিখলৈ 9 দিনীয়া এইটো মেলাটো আমাৰ হ'ব ইয়াত বিভিন্ন ধৰণৰ মিনা বাজাৰ ট্ৰেড ফেয়াৰ বা থিয়েটাৰ আছে বড় অসমীয়া লগতে ইয়াত বিভিন্ন সামগ্ৰী মনোহাৰীৰ দোকানবিলাক আছে থাকিব আৰু লগতে আমাৰ পূজা কমিটিৰ দ্বাৰা ইয়াত প্ৰত্যেক দিনে খাৰাতাল অনুষ্ঠিত হ'ব লগতে ৰাতিত আৰু আমাৰ যদি মিনি থিয়েটাৰ বুলি কয় যাত্ৰা গান সেইটো চলি থাকিব আৰু আমি ভাবিছোঁ এইবাৰ সংগীত অনুষ্ঠানো পাতিব বিচাৰিছোঁ ভৱিষ্যত কি হয় নাজানো কিন্তু এদিন ল'ম আৰু এনেকৈ ভাবি আছোঁ তেহেতে আমাৰ সকলো ৰাইজকে যে যাতে আমি পানবাৰী যিটো কালী পূজা হৈ আছে বা মেলা সমূহ ৰাইজক যাতে দলে বলে আহি যে ইয়াত আমাৰ পূজা অৰ্চনা কৰে বা মেলা উপভোগ কৰে তাৰে আহ্বান জনাইছোঁ